বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি স্পেচিয়েল বনাম বুলিয়ে ভাবিছোঁ কিবা, সেইকাৰণে চব ৰেডি কৰি মেলি লৈছোঁ আৰু এয়া কাটি বাছি লৈছোঁ। এয়া কণমানিটি খেলি আছে, নাচি আছে। সি গান শুনিলে ৰ'বই নোৱাৰে, সেই নাচত লাগিয়ে গ'ল আৰু এয়া নাচি আছে। এয়া মই পোলাও বনাওঁ বুলি ভাবিছোঁ আজি। এয়া চব ৰেডি কৰি লৈছোঁ। এয়া বিন, গাজৰ, কেঁচা মটৰ এইবিলাক চব ৰেডি কৰি লৈছোঁ। আৰু আপোনালোকেতো চবেই জানেই পোলাও বনাবলৈ, তথাপিতো আৰু বনাইছোঁ যেতিয়া দেখাই দিছোঁ। কুকাৰ গৰম হৈ গ'ল, তেল দিলোঁ, তাত তেজপাত দিছোঁ, লং ইলাচি ডালচেনি দি দিলোঁ। এতিয়া তিয়াই থোৱা কাজু আৰু কিচমিচ দি দিছোঁ। তাৰপিছতে মই দি দিছোঁ এয়া ভেজিটেবলখিনিত আছে গাজৰ, বিন আৰু কেঁচা মটৰ। এইখিনি মই 5 মিনিটমানহে সিজাম, বেছি দেৰি নিসিজাওঁ। বেছি দেৰি সিজালে বেছি সিজি যায় বস্তুটো, মানে ভেজিটেবলখিনি বেছি সিজি যায়, তেতিয়া ভাল নালাগে খাই। এয়া মই চাউলখিনি দি দিছোঁ। চাউলখিনি মই লগালগ ধুই দি দিওঁ, তিয়াই নথওঁ। তাতে আকৌ চেনি আৰু নিমখ অলপ দি দিছোঁ। এয়া মোৰ কণমানিটো আহি সেয়া বজাৰ কৰি আহিছে বোলে। এয়া আলুখিনি আনি দিছে মোক বনাবলৈ। এয়া মোৰ পোলাও অলমষ্ট হ'লেই। এতিয়া ঢাকন মাৰি হাই ফ্লেমত দি দিম। এটা চিটি মাৰিলেই আৰু মোৰ পোলাও ৰেডি। এয়া এতিয়া মাংস বনাম। এওঁ মাংস আনি দিছে, খাচী মাংস খাই বোলে আজি, বতৰটো যিহেতু ঠাণ্ডা। এয়া খাচী মাংসৰ লগত যিহেতু ভাল লাগে পোলাও খাই, সেইকাৰণে পোলাও ৰেডি কৰি দিলোঁ। এতিয়া খাচী মাংসখিনি মেৰিনেট কৰি লৈছোঁ। পিঁয়াজ দিছোঁ, হালধি দিছোঁ আৰু মিঠাতেল দি দিছোঁ। এইখিনি সানি লৈছোঁ ভালকৈ। সানি লৈ এঘণ্টামান মেৰিনেট কৰি থ'ম। কণমানিটি খেলিয়ে আছে, তাকো খুৱাবলৈ হ'লেই আৰু। এয়া মেৰিনেট কৰি হৈ গ'ল মাংসখিনি, এঘণ্টা মেৰিনেট কৰি থ'লোঁ। আলু কাটি লৈছোঁ। এয়া দৈখিনি ফেটি লৈছোঁ। বাকী চব বস্তু ৰেডি কৰি লৈছোঁ আৰু দেখিছেই। এয়া তেল গৰম হৈ গ'ল। তেলত মই দিছোঁ শুকান জলকীয়া এটা আৰু তেজপাত। যিহেতু আমাৰ ঘৰততো বেছি জলকীয়া নচলে, মায়ে নাখায় জলকীয়া। এতিয়া দি দিছোঁ মই পিঁয়াজখিনি সিজাই ল'ম ভালকৈ, ৰঙা কৰি ল'ম। এয়া পিঁয়াজখিনি সিজাই লৈছোঁ। এয়া কণমানিটো আজিকালি কি হৈছে, সি অকল কোচতে থাকে, অকল কোচতে থাকিব লাগে তাক। খোজকাঢ়িব পৰা হৈছে যে অকল কোচত আৰু তাক। এয়া মই এতিয়া পিঁয়াজখিনি হৈ গ'ল ভাজি। এতিয়া তাত বিলাহী দি দিছোঁ, নিমখ দি দিছোঁ। এতিয়া দিম মই মোৰ মছলাখিনিত দিছোঁ ৰচুন, আদা, তাৰপিছত দিছোঁ জিৰা, ধনিয়া, জলকীয়া গুড়ি মানে কাশ্মীৰী মিৰ্চটো দিছোঁ আৰু মিট মছলা অকণমান দিছোঁ। বেছি মছলা নিদিওঁ, মই মছলা বেছি ব্যৱহাৰ নকৰোঁ, বেছি খোৱাটো ভালো নহয়। এয়া দৈখিনি ফেটি থৈছিলোঁ যে সেইখিনি দি দিছোঁ। দৈটো দিলে টেষ্টটো বেছি হয়, দৈ দিলে। এয়া এতিয়া মই মাংসখিনি দি দিছোঁ। এয়া কণমানিটো ইয়াৰ খেল অকল পাকঘৰতে, আৰু অকল পাকঘৰতে তাক থাকিব লাগে। এয়া খেলি আছে সি। কেঁচা মটৰখিনি দি দিছোঁ। এতিয়া মাংসখিনি কিন্তু পানীটো শুকাব লাগিব দেই। খাচী মাংসততো পানীটো ওলায়েই, এই পানীখিনি শুকাব লাগিব। এই শুকুৱাই আলুখিনি দি দিছোঁ, কেঁচা মটৰ দি দিছোঁ, তাতে ধনিয়া দি দিলোঁ আৰু দি দিম মই লাষ্টত গৰম মছলা। এতিয়া পানী গৰম কৰি থৈছিলোঁ, পানীখিনি দি দিলোঁ। এতিয়া হুইচেল মাৰি দিছোঁ মই 7টা। এতিয়া মোৰ মাংস হৈ গ'ল, মোৰ খানা ৰেডি। এই চালাড, এয়া নেমু ৰেডি কৰি লৈছোঁ। খাচী মাংস আছে যেতিয়া পোলাও লগতে ভাল লাগিব, সেইকাৰণে মই পোলাও বনাই দিলোঁ আজি। তাৰ লগততো নেমু লাগিবই। এতিয়া অলপ লৈ লওঁ। এয়া মাক দিছোঁ। চালাডটো লৈ লওকচোন। ইফালে আমাৰ কুঁহি বহি আছে, আমাৰ আজি অতিথি কুঁহিক দি দিছোঁ। কুঁহি খোৱা। ৰাইচ লৈছোঁ দেই। তোমাক কেনেকুৱা হৈছে টেষ্ট? ধুনীয়া হৈছে। কুঁহি ভাল হৈছে। অঁ, ঠিক আছে। এতিয়া আমি খাই লওঁ। ভাল লাগিলে যদি শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।